মঞ্চত আজি বাতিয়ানা হৈছে এগৰাকী বাইদেউ আপুনি কি ক'ব কি নক'ব আমাৰ দৰ্শকক জনাই দিয়ক কথাবিলাক। হাই টিকটক ফ্ৰেণ্ড, মই মোৰ ফ্ৰেণ্ডবিলাকত থকাবিলাকক কোৱা নাই, জাষ্ট মই এটা ভিডিঅ'টো চাইছিলোঁ, কমেণ্ট কৰিছে মই দন্দুৰী জিন্তু গগৈ, এই কুকুৰৰ পোৱালি তোৰ মাৰ চাগে দন্দুৰী, তোৰ কেলা বায়েৰ দন্দুৰী, ঐ কুকুৰৰ জাত দন্দুৰী, তোৰ কেলা বায়েৰ দন্দুৰী, ঐ কুকুৰৰ জাত। গাতাই হুছ মুখে কৰা ফুস ফুস। নমস্কাৰ বন্ধুসকল, কি খবৰ? ভালে আছে? আজি কথা পাতিম বিষয়ে। আজি বাইদেউ এগৰাকী মঞ্চত বাতিয়ানা হৈছে আৰু এই ভিডিঅ'ত আপোনালোকে তোমাক কৈছো হা, অকমান লাচৰম বোলা বস্তুটো আছে নে নাই? তুমি সেইটো কোৱাচোন, তোমাৰ লাচৰম বোলা বস্তুটো আছে নে নাই? এইটো দেখিছা নহয়, এইটো একেবাৰে হয় বাইদেউ, দৰ্শকে ভিডিঅ' চাব লাগিব আৰু তাৰপিছত আপোনাক লগ পাম। মোৰ ইচ্ছা, ঠিক আছে? তো তোমালোকৰ কমেণ্ট দিব মন নাই, কমেণ্ট নিদিবা, ঠিক আছে নে? কেইবাৰ ক'ব লাগে এটা কথা, কাণৰ বাটত নোসোমাই নেকি? যদি ইয়াতে জন্ম হৈ যদি একো কাম হোৱা নাই, ঠিক আছে, যোনফালে ওলাইছিলা সিফালে সোমাই দিয়া আৰু বেয়াকে মুখেদি ক'ব লাগিব, পিছত লগ পালে বাহনীৰ কোব খাবা। হয় বন্ধুসকল, বাইদেৱে ক'লে ইমান অশ্লীল মাত ব্যৱহাৰ কৰিছে ন বাইদেৱে, কি ক'ম আৰু বন্ধুসকল। মানে আজিকালি টিকটক এপটো যা তা মানে দি দিব পাৰি আৰু এইবোৰ মাত এজনী ছোৱালীৰ মুখত শুবা নাহে। বাইদেউ আপুনি ইমান মানে কি পগলা নেকি আপুনি অকণমান? খেলিবলৈ মন আছে লুডু খেলা, ভাঙিব মন আছে বিচনা ভাঙা, কিন্তু কাৰোবাৰ হৃদয় নাভাঙিবা, বহুত কষ্ট হয়। प्यार का मत करो, जितनी है ना औकात उतने में औकात में। আমাৰ কেলা লুডু চুডু খেলিবলৈ মন নাই, তুমিয়ে খেলা গ'লা, তুমিয়ে বিচনা চিচনা ভাঙি আদায় কৰা, তুমি লোকক শিকাব নালাগে, নিজে শিকা। লুডু খেলিবলৈ আমাক শিকাব নালাগে, গম পাইছা? তোমাৰ যদি ইমান বিচনা ভাঙিবলৈ মন গৈছে, তুমিয়ে ভাঙি চিঙি আদায় কৰি দিয়া। আৰু এইটো এটা টিকটক হয়, এইটো পাব্লিক এৰিয়া হয়, তুমি তাত যি টি মুখেদি কৰি দিলেই নহয় ন। পাব্লিক এৰিয়াত বস্তুটো তুমি অকণ ভাবি চাব লাগে, তুমি মেণ্টেল যেন লাগে মোক। তুমি কিমান বিচনা ভাঙা ভাঙি থাকা লাজ লগা নাই কথা ক'ব। মাৰো মুঝে মাৰো মাৰো। কেলা, মই তোমাৰ কথা ভাবি আছিলো। কেলা বুলি কৈ নাভাবিবা না, বেছি মন লাগে। কেলা 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 এনে লাচ্ছা হবৰ পুতেকটো বন্ধুসকল, এই বাইদেউজনী পগলা হ'ল নেকি? কিমান বেয়া বেয়া কথা ইউজ কৰিছে টিকটক এপটোত। আৰু এই ভিডিঅ'টো পাব্লিক কৰোঁতে তোমালোকৰ ঘৰৰ মানুহে চালে কেনেবাকৈ পালে, তোমাক কি বুলি ভাবিব? বা আপুনি এইবোৰ ভিডিঅ' দি মক্কেলামি কৰি টিকটক এপটোত লাভ নাই, ভাল ভিডিঅ' দিব, তেতিয়া ভাল লাগিব আপোনাৰ। তোমাৰ কেনেকুৱা টাইপৰ ল'ৰা ভাল লাগে? ল'ৰা কেনেকুৱা টাইপৰ ভাল লাগে? ফাৰ্ষ্ট ল'ৰাৰ এটিটিউডটো লাগিব তেখেতৰ তাত, পজিটিভ এটিটিউডটো লাগিব। এনেকুৱা নহয় যে ছোৱালী এজনী দেখিলে এনেকে। বন্ধুসকল, দিনক দিনে টিকটকত হিজৰামিটো বেছি হ'বলৈ লৈছে। সেইবোৰ ল'ৰা দেখিছানে কেনেকৈ ছোৱালী হ'ব মন? তাহাঁতক আচলতে দিব লাগিছিলে ভগৱানে ছোৱালী, কিন্তু দি দিলে ল'ৰা। মোৰ ওচৰত আহিবি, তহঁতক ছোৱালী বনাই দিম, বিন্দাছকৈ ছোৱালী বনাই দিম, এনজয় কৰিবি তহঁতি, গম পালি মক্কেল। বন্ধুসকল, আজিকালি টিকটকত যা তাৰ আৰু যি মন যায় তাৰে দিব আৰু। বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল পালা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা আৰু ফ্ৰেণ্ডৰ মাজলৈ শ্বেয়াৰ কৰি দিবা। এই ভিডিঅ'টো একদম পূৰা জুই লিখা শ্বেয়াৰ হয়, একদম বহুত মানে টেলেণ্ট বনোৱা হৈছে ভিডিঅ'টো, তোমালোকে শ্বেয়াৰ কৰা। এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে, কাৰো মনত আঘাত দিবৰ কাৰণে বনোৱা হোৱা নাই। তেন্তে আজিলৈ ভিডিঅ'টো বাই, আৰু মোৰ ফেচবুক ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে, তোমালোকে তাত শ্বেয়াৰ কৰিবা ভিডিঅ'। তেন্তে আজি ইমানেই আছিল, আকৌ পুনৰ এটা ভিডিঅ'ত লগ পাম। আৰু ভিডিঅ' দিওঁ ৰাতিপুৱা 7টা বজাত, তোমালোকে চাবা। তেন্তে আজিলৈ বাই আৰু ইমানেই আৰু।